নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ ভিজিট ভ্লগছ নামৰ চেনেলটোলৈ। আজি আমি যাবলৈ লৈছোঁ আমাৰ ঘৰৰ ওচৰত, যিহেতু ভাগৱত চলি আছে। আপোনালোক সকলোৱে গম পাইছে, আজি ভাগৱতৰ তৃতীয় দিন। তো এইকেইদিনটোতো ভাগৱততে আছিলোঁ, কিন্তু ভিডিঅ' বনোৱা নাই, কাৰণ অকণমান প্ৰব্লেমো হয় ভিডিঅ' বনাবলৈ। তো আজি আমি যাবলৈ লৈছোঁ ভাগৱতৰ দিশে। তো এতিয়া গৈ থাকোঁ, মানে মই ঘৰতে আছিলোঁ, ঘৰৰ পৰা জাষ্ট এয়া ওলাই আহিছোঁ। ওলাই আহি লৈ পেলাই এতিয়া যাওঁ ভাগৱতৰ পিনে। এয়া বিকাশ আহিছে, বিকাশ দা মাস্কমেন, গামোচা মাস্ক লগাই লৈছে। অসমীয়া খাতি অসমীয়া কথা পাতি আছে। ব্যস্ত নালি ব্যস্ত নালি গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে। কি কৈছে ভাইটি? ভাগৱতৰ ললিপপ বিজিতে অসমীয়া সাংস্কৃতিক ধুনীয়াকে সাজপাৰ কৰি আহিছে। যিহেতু মাৰিলা তাকো শুনা মহাশয়, এই প্ৰবাদৰ নামত ৰাময় অৱতাৰে প্ৰভু বুদ্ধিলন্ত, এই সাপৰ মুক্তিয়ে নিমিতে চাহ খাবলৈ আগতে ৰেডি, কচু আগতীয়া। এইজন মেইনজন চাহত মেইনজন এইজন দতুৱা, মানে গৌতম, এনে দতুৱা বুলি মাতো। মই এই জাষ্ট চাহ আৰু পায়স, ভাগৱতৰ মেইন বস্তু এইভাগে। আৰু এয়া কচুৱে পায়স লৈ ৰেডি। হাঁহি চাওক, তাৰ মুখৰ হাঁহি চাওক। নালি অকলশৰে বহিছে, অকণমান সৰহকৈ খাব হেনো। নালিয়ে খাই আছে। হেৰি আমাৰ বিকাশ ক'ত 4 বাটি খাই আজৰি। এয়া 4 নম্বৰ বাইকটো থলে। এয়া আমাৰ দায়িত্ব লৈয়ে আছে। 1 নম্বৰ 2 নম্বৰ বাইকটো ধৰিছে আৰু আগবা তো মুখৰ আগতে বহি আছো গোটেইখিনি। গোটেই বোকা হৈ আহিছে। ভিতৰত নামঘৰত ভাগৱত পঢ়ি আছে, আমি এনেই বাহিৰতে বহি আছো আৰু কি কৰিম। এয়া গেমৰ ধান্দা অকল, ইয়াক অকল গেম লাগে। এইটো বিকাশ ৰখি আছে আমাৰ ইয়াত, মোবাইলত বিজি চব। পাৰ্থ পাই গলি, মানে পাৰ্থ ঘৰত আছিলে, অহা নাছিলে। মানে ভাওনা যিহেতু অখৰা চলি আছে, আমাৰ ভাওনা হেৰিয়ত গৈছিলে, সি অখৰালৈ গৈছিলে। এতিয়া আহি পাইছে, তাকে সিও বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছে, কৰি লওঁ বোলো। এতিয়া জানদা গৈ আছে। জোনদা দোকান বন্ধ কৰিলে নি? জোনদা দোকান বন্ধ কৰি আছে। এতিয়া নামঘৰৰ ভিতৰত আমাৰ কাম নাথাকে, কাৰণ কেলৈ ভিতৰততো ভকতসকলে কৰিয়ে থাকে। আমি এনেই বাহিৰতে পাই আৰু বাহিৰতে ওলাই গোটেইখিনি হেৰি কৰি আছোঁ। এয়া বাহিৰত এয়া ৰখি আছে গোটেইকেইজন লগৰ সোপা, লগৰ কেইবাজনো বহি আছে। শ্ৰদ্ধাদাহঁতো আছে একচুৱেলি।
দাদা আৰু ভাইটি চব আছে মানে তাতে বহি আছে মই পিনে এনেই ভিডিঅ'টোকে শ্বুট কৰি আছোঁ এয়া পাৰ্থ পাই গ'লে পাৰ্থ যিহেতু অহা অকণ দেৰি কৰিলে পাৰ্থ অকণ অহা দেৰি কৰিলে পূৰা ভকত হৈ আহিছে এইজন চাউণ্ডত আছে এখেত চাউণ্ডত আছে মানে চাউণ্ডত আছে না আপুনি এয়া চাউণ্ডত আছে এখেত সেয়া কুকুৰৰ কাজিয়া লাগি যা পাৰ্থ আহিছে পাৰ্থ চাহ খোৱা ঘৰত আছে চাহ আহোঁগৈ এবাৰ এয়া বিজি চাহ খোৱা জেগাতে ভিডিঅ' চলি আছে এয়া আমাৰ শচীন দাহঁতৰ ব্লগটো আমাৰ এইটো আমি আগবঢ়াবলৈ যাওঁতে যেতিয়া বনাইছিলোঁ নেগেটিং যোৱা ভিডিঅ' এইটো পাৰ্থ ব্লগছ আৰু বিজিত ব্লগছ ছাবস্ক্ৰাইব কৰি দিব দুইটা চেনেল এইপিনে চাহ বনি আছে ইয়াত আকৌ অকণমান দেৰিকৈ আমাৰ ডিউটি পৰিব যিহেতু 12টা বজাত আমাৰ ডিউটি পৰেহে ল'ৰাখিনি ভিডিঅ'টো বনাই আছোঁ যিহেতু কিমানটো ভাল হয় নাজানো বাৰু যিমানটো পাৰোঁ আমি চেষ্টা কৰি আছোঁ যদি ভাল হয় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাবলৈ নতুনকৈ মোৰ চেনেলটোলৈ কোনোবা আহিছে এয়া তামোল বিলাই আছে পুৰা ভিডিঅ' বনাই থাকোঁতে গগৈলোহঁত আহি পাই গ'লি গগৈলো পাই গ'লি ইয়াৰ মুমুলি ইয়াৰ আচল নামটো নাজানো বাৰু ভাইটি হয় আচল নামটো কি প্ৰকাশ দত্ত হোলী চাইলত পঢ়ি আছে ই আৰু ই কল্যাণী হাইস্কুল এইফালে যাবলৈ মানে চব বহি আছে সেইকাৰণে ভিডিঅ'টো কৰাগৈ নাই তাত গৈ ইয়াতে কৰি নিছোঁ এনেই গগৈ মোক কিতাপটো দেখাই দে এবাৰ এয়া চাওক বিজিত দাই হেৰি কৰি আছে ব্লগিং ষ্টাৰ্ট কৰিছে অকণমান দেখুৱাইছোঁ আপোনালোকক চাই লওক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে নতুনকৈ অহাসকলে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ যাব সেইটো একদম দৰকাৰী বস্তু কাৰণ কেলৈ আপোনালোকৰ এটা ছাবস্ক্ৰাইব আৰু এটা লাইকৰ দ্বাৰা আমি বহুত সাহস পাওঁ সেইকাৰণে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি থৈ যাব সুন্দৰদাই ৰুটি বনাই আছে ৰুটি বেলি আছে ৰাইজৰ কাৰণে ৰুটি বেলিছোঁ ভোক লাগিলে খাব পাৰিব মনোজ দাই দালি বনাই আছে চব্জি বনাই আছে আৰু এইফালে বগাই ৰুটি বনাই আছে বাতিত দিব লাগিব আনন্দতে চাহ খাই আছে সেই দুটা অহা পা বুলি অকল চাহেকে খাই আছে দুইটাই অকল খোৱা বাতিকেইটাহে মুখৰ আগত দেখিব বেলেগ একো নাই দুর্লভ মনুষ্য জন্ম জিতু পায়া বুদ্ধিমত্তা দেবে ভয় এ তোমার কালত ভূয়ায় কমত এ ভগতি এ মনুষ্য রজন এতিয়া বন্ধুসকল আমি চাহ বনাই আছোঁ চাহত বিজি হৈ আছোঁ গোটেইকেইটা দুইটা পাৰ্থ আৰু মইহে আছোঁ বাকী কোনো নাই গোটেই চেক কৰক এইখন ডাঙৰ মানুহ দুজনমান আছে মানে আমাতকৈ ডাঙৰ কিন্তু বেলেগ কোনোৱেই নাই ইয়াত অকল আমি পাৰ্থ আৰু মইহে আছোঁ এতিয়া চাহ বনাই আছোঁ চাহ ইয়াৰ ফটো মাৰি আছে পাৰ্থই তো বন্ধুসকল এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যিহেতু এতিয়া প্ৰায় আপোনাৰ পাৰ্থ কেইটা বাজিলে 2:28 হ'ল যিহেতু 2:30 বাজিলে এতিয়া এই 2:30 বাজিলে কাৰণে এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ
যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব। জয় আই অসম। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, যিহেতু এতিয়া প্ৰায় আপোনাৰ পাৰটা কেইটা বাজিলে? 2:28 হ'ল, যিহেতু 2:30 বাজিলে এতিয়া। এই 2:30 বাজিলে কাৰণে এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব। জয় আই অসম।